শ্ৰমিক দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰটো হ'ল মে' 1 তাৰিখে। অডিচি কোন ৰাজ্যৰ এটা শাস্ত্ৰীয় নৃত্য? উত্তৰটো হ'ল উৰিষ্যা। 3 নম্বৰটো হ'ল কোনখন নদীৰ ওপৰত বাখৰা বান্ধ নিৰ্মাণ কৰা হৈছে? উত্তৰটো হ'ল সতলজ। 4 নম্বৰটো হ'ল ভাৰতৰ মুঠ এলেকা বা মাটিকালি কিমান? উত্তৰটো হ'ল ৩,87,263 বৰ্গ কিলোমিটাৰ। 5 নম্বৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমাত কেতিয়া পাৰমাণৱিক বোমা পেলাইছিল? উত্তৰটো হ'ল 1945 চনৰ 6 আগষ্ট তাৰিখে। 6 নম্বৰটো হ'ল ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিয়ে? উত্তৰটো হ'ল নিৰ্বাচিত সংসদ আৰু ৰাজ্যিক বিধানসভাৰ সদস্যসকলে। 7 নম্বৰটো হ'ল উত্তৰ মেৰুক দক্ষিণ মেৰুৰ সৈতে সংযোগ কৰা কাল্পনিক ৰেখাটোক কি বুলি কোৱা হয়? উত্তৰটো হ'ল দ্ৰাঘিমাংশ ৰেখা। 8 নম্বৰটো হ'ল মহাত্মা গান্ধীক কেতিয়া আৰু কোনে হত্যা কৰিছিল? উত্তৰটো হ'ল 1948 চনৰ 30 জানুৱাৰীত নাথুৰাম গডছে। 9 নম্বৰটো হ'ল ভাৰতত কোনটো শস্য আটাইতকৈ সচৰাচৰ খোৱা হয়? উত্তৰটো হ'ল চাউল। 10 নম্বৰটো হ'ল সেনা দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰটো হ'ল জানুৱাৰীৰ 15 তাৰিখে। 11 নম্বৰটো হ'ল ৰাজস্থানৰ আবু পৰ্বতৰ দিলৱাৰাৰ মন্দিৰবোৰ কোন ধৰ্মৰ? উত্তৰটো হ'ল জৈন ধৰ্মৰ। 12 নম্বৰটো হ'ল হীৰাকুণ্ড বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰটো হ'ল মহানদী। 13 নম্বৰটো হ'ল দিল্লীৰ জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল শ্বাহজাহান। 14 নম্বৰটো হ'ল শান্তিকালীন সৰ্বোচ্চ সামৰিক বঁটা কোনটো? উত্তৰটো হ'ল অশোক চক্ৰ। 15 নম্বৰটো হ'ল ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? উত্তৰটো হ'ল কৰ্ণাল, হাৰিয়ানা। 16 নম্বৰটো হ'ল বৌদ্ধ ধৰ্মত সাৰনাথত ভগৱান বুদ্ধই দিয়া প্ৰথম বক্তৃতাটোক কি বুলি কোৱা হয়? উত্তৰটো হ'ল ধৰ্মীয় চক্ৰ প্ৰৱৰ্তন। 17 নম্বৰটো হ'ল বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয়? উত্তৰটো হ'ল অক্টোবৰৰ 8 তাৰিখে। 18 নম্বৰটো হ'ল কোনখন চহৰত 1526, 1556 আৰু 1761 চনৰ 3খন ঐতিহাসিক যুদ্ধ সংঘটিত হৈছিল? উত্তৰটো হ'ল পানিপথ, হাৰিয়ানা। 19 নম্বৰটো হ'ল তেলেংগানা ৰাজ্য শেহতীয়াকৈ কোনখন ৰাজ্যৰ পৰা পৃথক হৈছে? উত্তৰটো হ'ল অন্ধ্ৰ প্ৰদেশ। 20 নম্বৰটো হ'ল ভাৰতৰ পশ্চিম উপকূলত কোনটো সাগৰ আছে? উত্তৰটো হ'ল আৰৱ সাগৰ।